এই গাইজ এইখন হ'ল এই পোষ্ট মিচিং তো আজি হ'ল ফেব্ৰুৱাৰী 1 তাৰিখ নতুনকৈ আপডেট আহিছে তো চাউল দোৱাৰ নিয়মখনো অকণমান সলনি হৈছে তো আমি চেল মেনুত যাম তো এই চেল মেনুত অকে মাৰিলোঁ তাৰপিছত কেছ ফিড ৰিচিপ্ট কৰি কাৰ্ড নম্বৰ মই এটা বহাই লওঁ যিজন গ্ৰাহক আহিছে তো মই কাৰ্ড নম্বৰটো বহাই লওঁ কাৰ্ড নম্বৰটো গেট ডিটেইলছ মাৰিলোঁ এয়া অকে মাৰি দিম তাৰপিছত দুজন মানুহ এয়া কাৰ্ড নম্বৰখন আৰু মোবাইল নম্বৰখন আৰু যিজন আহিছে সেইজনৰ ফিংগাৰখন তো এয়া স্কেনাৰত মাৰি দিম তো এয়া ফিংগাৰ দিব ক'লে দিব লাগিব তো এয়া ফিংগাৰখন দিল পুট ফিংগাৰ এয়া ফিংগাৰখন দি আছে কেপচাৰ লোৱা নাই আকৌ মাৰিব লাগিব আৰু কেপচাৰখন লওক তো দিয়ক কেপচাৰখন ল'লেই ছাকচেছ দেখাব এই কেপচাৰ ছাকচেছ ইয়াতে নিয়মখন সলনি হৈ যাব চাব আপোনালোকে চাওক তো যিটো তুলিব আৰু কি যেনেকুৱা কি এইটো ফাৰ্ষ্ট আমি এয়া চুগাৰে আছে চুগাৰতে তুলিম এয়া ছাবমিট দিলোঁ তো অ'কে ছাবমিট তো এয়া চাওক এয়া আমাৰ 1 কেজি আহিছে এয়া ৰেট 30 কেজি 30 টকা আৰু এয়া ইছ্যু যিহেতু 1 কেজি পাব তো আমি 1 টিপিব লাগিব ইছ্যু কোৱান্টিটিত আমি 1 টিপিব লাগিব তো চাওক এইটো চিলেক্ট কৰি আমি এতিয়া 1 টিপিলেই হৈ গ'ল তো 1 টিপিম তো 1 টিপিলে আৰু চাওক ইপিনে কোনো টিপিব নালাগে কাৰণ এই এমাউণ্টখন অলৰেডি বহি যায় ইয়াত 1 টিপাৰ লগত কিমান ধৰক MD ডাইলতে টিপিলে 60 আহি যাব আৰু চুগাৰত টিপিছোঁ যিহেতু এইখনত 30 আহি গ'ল যিহেতু এমাউণ্টখন 30 ইয়াত টিপিলে এমাউণ্টখন অকলে আহি যাব তাৰপিছত কনফাৰ্ম মাৰি দিলে আমাৰ চাউলখন উইথড্ৰল হৈ যাব তো এনেকৈ আছে নিয়মখন